নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি আমি আহিছোঁ সপৰিয়ালে দেউতাৰ তিথি, মানে আজি শুক্ল একাদশী হয়, দেউতাৰ মানে শ্ৰাদ্ধ হয়, তাৰ বাবে আমি পিণ্ড দিবলৈ আহিছোঁ। আৰু বাপুদেউসকলে গোটেইখিনি সকলো মানে কাম আগবঢ়াই থৈয়ে দিছে। আমি জাষ্ট গা চা ধুই ঘৰৰ পৰা আহিছোঁ আৰু কাপোৰ ইয়াতে চেঞ্জ কৰি লৈছে। আৰু আমি এতিয়া গৈ আছোঁ পিছফালে, মানে মন্দিৰৰ বিষ্ণুপদৰ সেইফালে গৈ আছোঁ। আৰু আহি এনেকৈ আছোঁ হয়, কিন্তু ইমান পিছল হৈছে নহয়, ভয় লাগিছে। কাৰণ এই বৰষুণ দিছে, এই ৰ'দ দিছে, তেনেকৈ আছে। তাৰ মাজতে তেনেকুৱাতো কৰ্মবোৰ কৰিবই লাগিব। আহি মন্দিৰৰ পিছফাল পালোহি, মানে বিষ্ণুপদ। আৰু ব্ৰহ্মপুত্ৰৰ পানী বহুতখিনিয়ে বাঢ়িছে এতিয়া। আগতে বহুত তললৈকে নামিব ধুনীয়াকৈ সুবিধা আছিলে শিলত, মানে পূজা পাঠ কৰিবলৈ। এতিয়া নাই বাৰু, তেনেকুৱা পানী হৈ গৈছে কাৰণে নামি যাব নোৱাৰে। ওচৰতে তেওঁ ধৰি আছে, তেনেকৈ পূজাখন কৰিছে। এয়া কিবা শুদ্ধিকৰণ নে কি কৰিছে মই ভালকৈ নাজানো। তাৰপিছত এনেদৰে পূজাখিনি হোৱাৰ পিছত আমি সকলো আকৌ ভিতৰলৈকে আহিছোঁ। আৰু ভিতৰতো বাপুদেউসকলে সকলো কাম ধুনীয়াকৈ ৰেডি কৰি থৈয়ে দিছে। এওঁ আহি বহিছে আৰু শ্ৰাদ্ধখিনি কৰিছে। তাৰপিছত আমি আকৌ পিণ্ড দিবলৈ যাম। আৰু আমিও এনেদৰে ইয়াতে বহি আছোঁ ওচৰতে। আৰু আমাৰ লগতে আৰু বেলেগ এজন মানুহ আছে, একেলগে পিণ্ড দিছে। তাৰ আগতে ৰাতিপুৱা এজনে দি গৈছে। আৰু আমি অলপ সোনকালে আহিছোঁ, ৰাতিপুৱা 9টাত পোৱাকৈ আহিছিলোঁ। আৰু বেছি সময় নালাগে দিয়কচোন, পিণ্ড দিয়াবোৰে জানেই তেনেকৈ। আকৌ পূজাখিনি মানে শ্ৰাদ্ধ কৰা হোৱাৰ পিছত আকৌ আমি আহিলোঁ পিণ্ড দিবলৈ। ছাইডত নামি আহিছোঁ, কিন্তু বৰষুণৰ বতৰ যে বহুত পিছল হৈ আছে। কৈছোঁ তুমি লাহে লাহে, মই আগে আগে গৈ আছোঁ। কাৰণ আমাৰ এই শকত যে বহুত পৰি থাকে, সেইকাৰণে। এওঁ লাহেকৈ নামি গৈ পিণ্ডটো দিছে আৰু সেৱা কৰিলে। আৰু ভয় ভয়কৈ গৈছে, বহুত পিছল হৈ আছে, দেখিছেনে শিলবোৰ কেনেকৈ চেলনি বান্ধি আছে একদম। তাৰপিছত সেৱা মানে জনাইছোঁ আৰু কৰি উঠি ভিতৰতো আমি সেৱা কৰিলোঁ গোটেইখিনি একেলগে। সকলোকে বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত। বাই বাই।